Thank you, ma'am. Thank you, Jubilee, ma'am. বন্দনা কলিতাৰ কেছটোত মই একচুৱেলি ক'ব গ'লে মই একদমেই নতুন হয় এইটো ছাৰ্ভিচত চ' ফাৰ্ষ্ট টাইম এনেকুৱা এটা কেছ পোৱাটো মোৰ কাৰণে মানে লাকি হয় এজ এ অফিচাৰ মানে কামটো কৰিব পাইছোঁ কিন্তু ছেইম টাইম এটা বহুত টাফ কামো আছিলে তো যেতিয়া ফাৰ্ষ্ট ইণ্টাৰগেশ্যনৰ কাম আহিলে বন্দনাৰ তেতিয়া ADCP কল্যাণ পাঠক ছাৰে মোক আৰু ACP ছাৰে মোক কৈছিলে যে আহিব লাগে ইণ্টাৰগেশ্যনৰ কাৰণে তেতিয়া মই গৈছিলোঁ আৰু বন্দনাক ইণ্টাৰগেশ্যন কৰা কামটো ইমান সহজ নাছিলে মানে কিহৰ কাৰণে কৈছোঁ কথাবিলাক তাই সদায় মানে যিমান এটা টাইমতে এবাৰ এনেকুৱা হোৱা নাই যে মই বন্দনাক সুধিছোঁ কোৱা কি কৰিছিলা আৰু বন্দনাই কৈছে এনেকুৱা হোৱা নাছিলে বন্দনাই কথাবিলাক বহুত ঘূৰাই পকাই আমাকে উল্টা দায় দিয়ে যে কিয় ইনভেষ্টিগেশ্যন ভালকৈ হোৱা নাই কিয় কামখিনি ঠিককৈ হোৱা নাই বহুত কথাত আমাকো তৰ্ক কৰিছে ভাল নাছিলে মানে চিটুৱেশ্যনটো বহুত সময় লাগিছিলে তেখেতক মানে কথাখিনি উলিয়াবৰ কাৰণে এণ্ড ফাইনেলি বহুত সোধাৰ পিছত বন্দনাই ফাইনেলি একচেপ্ট কৰিছে যে তেখেতে মাৰ্ডাৰটো কৰিছিলে কিন্তু তাতো তেখেতে কাহানী বনাইছিলে যে মানে লাইক ফিল্মত নিচিনা যে মোৰ হাজবেণ্ডে কিবা এটা মাকক মাৰিলে দেন মই হাজবেণ্ডক মাৰিলোঁ এনেকুৱা বাট তাৰপিছতো আমাৰ কথাবিলাক ইমান বিশ্বাস হোৱা নাছিলে কাৰণ এইটো কেনেকৈ হ'ব পাৰে আৰু বহুতখিনি আগৰ ডেটা আছিলে যিবিলাকে মানে গোটেই ডাউটখিনি বন্দনাৰ ওপৰতে নিছিলে তো সেইকাৰণে আমি ফাইনেলি আমি যেতিয়া আকৌ বেছি মানে ভালকৈ সুধিলোঁ তেতিয়া মানে কৈ দিলে যে বন্দনাই ফাইনেলি যে বন্দনাই কামখিনি কৰিছে বুলি এণ্ড দেন তাৰপিছত আহিলে বডি ৰিকভাৰৰ পাৰ্টটো আহিলে আমি 4 দিন একেৰাহে মেঘালয় যাব লগা হৈছে ছেইম ডে সেইদিনাখন যেতিয়া গধূলি হৈছিলে তাই ইণ্টাৰগেশ্যনত ক'লে তাৰপিছত আমি ৰাতিয়ে যাব লগা হ'ল আমি গ'লোঁ ৰাতি কিন্তু সেইদিনাখন যেতিয়া শ্বিলং পাৰ হোৱাৰ পিছত ৰাস্তাবিলাক একে নিচিনা একা বেকা তো আমাৰ একজেক্ট লোকেশ্যনটো পাওঁতে আমাৰ বহুত অসুবিধা হ'ল আমি নোৱাৰিলোঁ ৰাতি এন্ধাৰৰ কাৰণে কিন্তু তেতিয়ালৈকে আমাৰ ছাৰে ADCP ছাৰে তেখেতে মেঘালয় পুলিচৰ লগত ধুনীয়াকৈ কোঅৰ্ডিনেট কৰি লৈছিলে আৰু তেওঁলোকেও আমাক হেল্প কৰিম বুলি পূৰা কথা দিছিলে কিন্তু সেইটো ৰাতি হোৱাৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ আকৌ নেক্সট আমি ওলালোঁ ৰাতিপুৱা তেতিয়া আমি ফাৰ্ষ্ট সেইদিনাখন গ'লোঁ হেৰি কাৰণে চৌৰা ৰোডত আৰু যিটো জেগাৰ পৰা শাহুৱেকৰ ডেড বডিটো য'ৰ পৰা ৰিকভাৰ হৈছে ন সেইটো বহুত দূৰত আছিলে মিনিমাম 300 ফিটমান তলত হ'ব আৰু আই থিংক তাতে আজিলৈকে বেলেগ মানুহ যাব লগা কোনো দৰকাৰ পৰা নাই ৰাস্তা নাই পাহাৰটো মানে একদম থিয় পাহাৰ এটা ভিউ পইণ্ট আছে দেই তাতে তাৰপিছত তাতে যেতিয়া আমি গ'লোঁ আমাৰ ওচৰত একো ৰাস্তা নাই যে আমি তললৈ যাম বাট সিহঁতি দেখাই দিছে যে আমি এইটো জেগাতে বডিটো ডেম্প কৰিছোঁ আৰু পলিথিন আমি কিবাকিবি ওপৰৰ পৰা অকণমান দেখি আছোঁ যে তাত কিবা এটা আছে তাৰপিছত মেঘালয় পুলিচ আহিলে আহি তেওঁলোকে আমাক ৰাস্তাটো ওলোৱাত বহুত হেল্প কৰিছে তাৰপিছত আমাৰ ছাৰহঁত নামি গৈছে আৰু মোৰ কলিগ লগতে মানে IO অফ দ্য কেছ মমিন তাৰো বহুত কষ্ট হৈছে তেওঁলোক তললৈকে নামি গৈছে আৰু পাহাৰখনত তললৈ নামি যোৱাটোৱে এটা ডাঙৰ চেলেঞ্জ আছিলে কাৰণ এনেকুৱা পাহাৰ আমি হ'লোঁ প্লেনৰ মানুহটো আমাৰ কাৰো ইমান এক্সপিৰিয়েঞ্চ নাই যে আমি তললৈ এনেকৈ যাব পাৰিম বাট ষ্টিল আমাৰ টীমটোৱে মেনেজ কৰি তললৈকে গোটেইখিনি গৈছে আৰু শিলবিলাক পৰি আছিলে মানে আপুনি এনেকৈ গ্ৰীপ ল'ব চাব নহয় আপুনি পাথৰটো খহি আহে 2-এজনৰ হাতত আঘাতো পাইছে তেনেকৈ তললৈতো যোৱাটো মেম গুচি গ'ল বাৰু মানুহখিনি বাট যেতিয়া বডিটো তাতে ডিস্কভাৰ হ'ল সেই বডিটো ওপৰলৈ উঠাই অনাটো বেলেগ চেলেঞ্জ আছিলে সেইটো এজন মানুহে আনিব নোৱাৰে সেইটো বাহেৰে এনেকৈ বান্ধি মেলি কান্ধত লৈ অনা হৈছিলে আৰু সঁচাকৈ আমাৰ টীমটোৰ এইটো ক্ষেত্ৰত বহুত কষ্ট হৈছিলে আমি ৰাতিপুৱা 6টা বজাত ওলাইছোঁ প্ৰায় আবেলি সময়লৈকে বডিটো ওপৰলৈ উঠোৱা হৈছিলে আৰু তেতিয়ালৈকে কোনো একো খাবলৈ অনেষ্টলি কোনেও পোৱা নাই বাট ষ্টিল গোটেই টীমটোৱে হাঁহি ধেমালি কৰিয়ে কাম কৰিছে কাৰণ মেম আমাৰ বেলেগ অপশ্যন নাই আমি নিজৰ অসুবিধাখিনিৰ লগতে আমাৰ নিজৰ হেপিনেছটো মেইনটেইন কৰি আমি কাম কৰিব লাগিব গতিকে আমাক সেইখিনি মানে দৰকাৰ আছিল আৰু সেনেকৈ কামটো হৈ গৈছিলে আহোঁতে আমাৰ সেইদিনাখন বহুত দেৰিও হৈছিলে আৰু ফাইনেলি সিহঁতি আইডেণ্টিফাই কৰিছিলে যে এইটোৱেই বডি এনেকৈ ব্লেংকেট দি মেৰুৱা আছিলে আৰু বডিটো যেনেকৈ পেলাইছিলে তেনেকৈ ৰিকভাৰ হৈছে কাৰণ মই কৈছোঁ তাতে চাগে জন্তু কোনোদিন যোৱা নাই চাগে দৰকাৰ পৰা নাই বহুত তত আছিলে সেইটো আছিলে ডাউকিত তেতিয়া চৌৰা যিটো মাকৰ বডি ৰিকভাৰ হৈছে আৰু নেক্সট আছিলে অমৰজ্যোতি দেৰ মানে বডি বিচৰা কামটো আছিলে আমি সেইবাৰ গ'লোঁ ডাউকি ৰোডত যদিও পাহাৰটো ইমান বেছি হেৰি নাছিলে মানে তথাপিতো কষ্ট বহুত হৈছে কাৰণ আমি বডিটো ৰিকভাৰ কৰিবৰ কাৰণে সিহঁতে একজেক্টলি জেগাডোখৰ আমাক
বহুত টাইমলৈকে দেখাব পৰা নাছিলে যে এইটোৱে জেগা, কাৰণ টাৰ্ণিংবিলাক চব একে নিচিনা থাকে। বাট তথাপিতো অমৰজ্যোতি দাৰ ভৰি আৰু হাত এইবিলাকতো ৰিকভাৰ হৈ গৈছে, সেইটো পোৱা গৈছে। কিন্তু কষ্ট গোটেইখিনি হয়, আমাৰ টিমটোৰ বেছিকেলি বহুত কষ্ট হৈছে মানে। আৰু স্পেচিয়েলি ADCP কল্যাণ ছাৰ আৰু নীলোৎপল ছাৰ ACP, তেখেতক ধন্যবাদ দিব লাগিব, তেওঁলোকে বহুত কষ্ট কৰিছে। আৰু ইমান ছিনিয়ৰ অফিচাৰ হোৱাৰ পিছতো যিটো এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰি আমাৰ লগত যেনেকৈ কোঅৰ্ডিনেশ্যনটো আছিলে, একদম লোৱাৰ লেভেল মানে আমাৰ যিজন এমপ্লয়ী বা আমাৰ হেৰি আছে তাৰ পৰা তেখেতৰ মানে ADCP ছাৰলৈকে এটা যিটো এটা কোঅৰ্ডিনেশ্যন আছিলে, যিটো এটা ফ্ৰেণ্ডলি এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি আমাক গোটেইখিনি কাম কৰিবলৈ হেল্প কৰিছিলে, সেইটো কিন্তু সঁচাকৈ ক'ব লগা আছিলে, শলাগ লগাবলগীয়া। আৰু মই এটা পাৰ্চনেল এটা কথা ক'ব খোজোঁ, এই যে উইমেন্সবিলাক আজিকালি বহুত ক্ৰাইম যিটো কথা কৈছে যে নাৰীয়ে এনেকুৱা কাম কিয় কৰে, তো মই ভাবোঁ আগতে কি আছিল মই নাজানো, এতিয়া অসম আৰক্ষীত বহুত সুবিধা আহিছে। আৰু ৰিচেণ্টলি CID পৰা মেম আই থিংক গৈছে উইমেন হেল্প ডেস্ক প্ৰতিটো থানাতেই। আমাৰ থানাতো আছে, প্ৰত্যেকখন থানাতে আছে। কিবা উইমেন্সৰ কিবা প্ৰব্লেম হ'ব পাৰে, এজন উইমেন অফিচাৰ তাতে আছে যি আপোনাৰ প্ৰব্লেম শুনিব। আপুনি যদি এজন মেল অফিচাৰক ক'বলৈ প্ৰব্লেম পাইছে, আমি আছোঁ, আমি শুনিবৰ কাৰণে তাত আছে। আৰু অসম আৰক্ষীয়ে সিমানখিনি ফেচিলিটিজ প্ৰভাইড কৰিছে যে আপুনি গৈ পেলাই ক'ব পাৰে, এতিয়া শুনিবলৈ আমি আছোঁ। আৰু আমাৰ মেক্সিমাম কাম আমাক যেতিয়া ট্ৰেইনিঙত আছিলে আমাক কৈছিলে, আধা প্ৰব্লেম মানুহজনৰ যিটো প্ৰব্লেম সেইটো শুনোতেই শেষ হৈ যায়, সেইটোৱে চলিউশ্যন আনি দিয়ে যেতিয়া আপুনি ভালকৈ কাৰোবাৰ কথা এটা শুনা। গতিকে মই পাৰ্চনেলি ক'ব খোজোঁ, আমি ৰেডি আছোঁ কিবা প্ৰব্লেম থাকিলে শুনিবৰ কাৰণে। যদি কাৰোবাৰ প্ৰব্লেম আছে আমাৰ ওচৰত আহিব পাৰে, বাট আইন হাতত তুলি লৈ পেলাই নিজৰ এটা মানে জীৱনটো ধ্বংস কৰাটো কোনো ভাল কথা নহয় বুলি মই ভাবোঁ। থেংক ইউ।